ৰাতিপুৱাৰ পৰা একদম ৰাতিপুৱাই পাই আপোনালোকক দেখুৱাই আছোঁ ক'ত যাম অলপ চিন্তা কৰকচোন মোৰ লগত আছে বিতুপন তে আহক তেনেহ'লে আমাৰ লগত আপোনালোকেও বলক ক'ত যাই আছোঁ দেখুৱাম নমস্কাৰ মই নিপন আজি আহি আমাৰ মাজত উপস্থিত হৈছে অসমৰ পতঞ্জলিৰ যোগ সমিতিৰ প্ৰভাৰী বিকাশ গোস্বামীদেৱ শুৱালকুছিৰ আমাৰ মাজত এখেত উপস্থিত হৈছে দীপক পাৰৈ গতিকে দীপক পাৰৈ আমাৰ গোটেই অসমত মোৰ লগত ঘূৰি থাকে আৰু আমাৰ যি আগতে আপোনালোকক দেখুৱাইছিলোঁ আমাৰ লগত যি যোগ কৰোঁ একেলগে এই সকলো উপস্থিত আছে আমাৰ চুবুৰীৰ যদি আপোনালোকে বিচাৰে আমাৰ এটা হোৱাটছআপ নাম্বাৰ আছে আৰু হোৱাটছআপ নাম্বাৰটোৰ তলত লিংকটো দি দিম গতিকে আমি ৰাতিপুৱা 5 বজাৰ পৰা প্ৰতিদিনে যোগ কৰোঁ অনলাইন যোগ গতিকে আমাৰ লগত আপোনালোকে থাকিব পাৰে গতিকে ইয়াত আপোনালোকে হোৱাটছআপ নাম্বাৰটো পাব তে আহকতে কেনেধৰণে আমি যোগ কৰোঁ আমাৰ প্ৰভাৰীয়ে সুন্দৰ দেখুৱাই দিব প্ৰথমতে আমি দক্ষিণ মুঠৰাপুৰ মাখিবিহা মুঠৰাপুৰ প্ৰাথমিক বিদ্যালয়ত য়োগা শিবিৰৰ ফালৰ পৰা আমাৰ মাজত উপস্থিত পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী বিকাশ গোস্বামী গুৰুজী শুৱালকুছিৰ নিবাসী দীপক পাৰৈজী তেখেতেও কেইবাবছৰ ধৰি যোগৰ লগত জড়িত হৈ আছে আমাৰ দুজন গুৰু আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ এই চগতে আমাৰ শিবিৰৰ ফালৰ পৰা আমাৰ স্বাভিমান অসমীয়া বিহুৱানেৰে তেখেতসকলক আমি আদৰণি জনাম প্ৰথমতে বিকাশ গোস্বামী গুৰুজীক এখন ফুলাম গামোচা আদৰণি জনাব আমাৰ নিপন হালৰ ল'ৰা বিতুপন হালৈক মই আমাৰ গুৰুজীক এখন ফুলাম গামোচা আদৰণি জনাবলৈ আহ্বান জনাইছোঁ ধ্যান মুদ্রা প্রথমে আমি 3 বার ওমকার করে তারাখান করে দুটা করে লাগাইলা আঙুলি ধরে ওখানে উঠি যান পাক করে দেবো দুইজন তারাখান করে ওখানে দুটা এখন লোক থাকে তারাখান করে বাওঁফালে বাইরে বিখ্যাখন কৰে চেষ্টা কৰিব ভৰিখন চাই ল'ব বহি ল'ব আগত সেই ঋষিমুনিসকলৰ সেই প্ৰাণায়াম লাহে লাহে কৰা এতিয়া এডভান্স হৈ গৈছে সোমাই যাব চাকি হ'ব আঙুলি ৰাখিলে আৰু আঁঠু পিছলৈ সিহঁতৰ বুঢ়া আঙুলি ৰাখোঁ বন্ধ কৰি বাওনাকাই উঠা আৰম্ভ কৰে বাওনাক বন্ধ কৰি সোনাকাই ৰেলি দিম सुखिनः सर्वे सन्तु निरामय প্রাণায়াম এটা সামৰিছোঁ আশা কৰোঁ কিন্তু তাৰ শুভ হ'ব মংগল হ'ব জয় শ্ৰীৰামচন্দ্ৰ ভগৱান কি তে আপোনালোকে নিশ্চয় দেখিলে আমি কেনেধৰণে যোগা কৰিলোঁ যিহেতুকে আমাৰ মাজত উপস্থিত আছে গুৰুজী গতিকে আপোনালোকৰ উপকৃত হোৱাৰ বাবে গুৰুজীয়ে দুআষাৰ ক'ব আমি যিখিনি আপোনালোকক দেখুৱালোঁ যোগা হয় যোগ প্রাণায়াম আৰু যেতিয়া প্রাণায়ামৰ লগত আমি আসন কৰোঁ সেইটো যোগাসন হৈ যায় আৰু ল'ৰা ছোৱালীয়ে যেতিয়া এইটো খেলে তাক যোগাসন ক্ৰিয়া যোগাসন স্পৰ্টছ 2020 চনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াক যোগাসন স্পৰ্টছ হিচাপে খেলো ইণ্ডিয়া আৰু নেশ্যনেল গেমছত অন্তৰ্ভুক্ত কৰিলে আমি ল'ৰা ছোৱালীক আকৰ্ষণ কৰিবৰ কাৰণে যোগাসন স্পৰ্টছলৈ ল'ৰা ছোৱালীক আমি আগবঢ়াই লৈ আহিব লাগে আৰু তেওঁলোকৰ পঢ়া শুনা আৰু মেণ্টেল ফিটনেছটো বেছি ভাল হৈ যায়
মানসিকভাৱে তেওঁলোক শক্তিশালী হ'ব পাৰে আৰু কেতিয়াও ডিপ্ৰেশ্যনৰ চিকাৰ হ'ব নালাগে আজিকালিৰ যুগত। আৰু এনেই আমি যি প্ৰাণায়াম কৰিলোঁ, আমি যি আসন কৰিলোঁ, আমাৰ শাৰীৰিক শক্তি অটুট ৰখাৰ লগতে আমি বহুদিন জীয়াই থাকি আমি সচলভাৱে, সবলভাৱে, সতেজভাৱে, সক্ৰিয়ভাৱে জীয়াই থাকিবলৈ আমি ইয়াৰ দ্বাৰা অনুপ্ৰাণিত পাম, ইয়াৰ দ্বাৰা আমি সহযোগ পাম। আৰু আমাৰ মানসিক চিন্তাৰ ধাৰণাৰ উৎকৰ্ষ সাধনৰ কাৰণে আমি সদায় নিজক উচ্চ চেতনালৈ লৈ যাবৰ কাৰণে এই প্ৰাণায়ামে আমাক সহায় কৰে আৰু আমাৰ মেমৰি বৃদ্ধি কৰে, আমাৰ সকলো ধৰণৰ বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আপোনালোকে ৰাতিপুৱা আমাৰ দৰে সদায় উঠক আৰু নিজৰ হেল্থটো ভালে ৰখাৰ কাৰণে, শৰীৰটো ভালে ৰখাৰ কাৰণে যোগাত অলপ নিয়োগ কৰক। দে বাই বাই।